মানে কাৰণ মাছ আৰু মাছৰ মাথা ৰেইনগাৰটো চাব গৈছে। মই এইখিনি জলকীয়া নিদিয়াকৈ উঠাই ল'ম, ল'ৰাৰ কাৰণে সি খুব ভাল পায় টমেটো। গুড মৰ্ণিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি হৈছে মঙলবাৰ আৰু এতিয়া ৰাতিপুৱাৰ 10টা বাজিছে। ওলাই গৈছোঁ হাজবেণ্ডৰ লগত সৰু সুৰা দুটামান বজাৰ কৰিবলৈ, লগতে গাড়ী ছিট কভাৰ লগাবৰ কাৰণে। গাড়ীখন কিনাৰ পিছৰ পৰা ছিট কভাৰ লগোৱাই হোৱা নাই, সেয়েহে সৰু সুৰা দাগ হৈ গৈছে বেক চাইডৰ ছিটকেইটাত। চ' ভাবিছোঁ আজি ছিট কভাৰটো লগাই লওঁ। আৰু লগতে সৰু সুৰা দুটামান বজাৰ আছে, সেইখিনিও কৰি আনো, কাৰণ হাজবেণ্ডে বজাৰ কৰিলে মোৰ পচন্দ নহয়, এটা বস্তু আনিলে আৰু এটা নানে। তো সেইকাৰণে ওলাই আহিছোঁ, নোলালেও উপায় নাই। যেতিয়া আহি পালোহি, হাজবেণ্ড গৈছে ভিতৰত ছিট কভাৰ চাবলৈ, আৰু মই নগ'লোঁ কাৰণ ভিতৰত অলপ গেডাৰিং আছে, প্লাছ ইমান গৰম লাগিছে মোৰ। মই সেইকাৰণে মাস্কখন খুলি লৈছোঁ আৰু পাৰা নাই, একদম উশাহ চুশাহ বন্ধ হৈ যোৱাৰ নিচিনা লাগিছে। দেওবাৰে ৰাতিৰ পৰা বৰষুণ দিয়া আৰম্ভ হৈছে, যোৱাকালি গোটেই দিন বৰষুণ দিছে, আজিও বতৰটো বেয়া, পূৰা সেমেকা, কিন্তু তথাপিও গুমগুমীয়া গৰম এটা আছে। আৰু এই গুমগুমীয়া গৰমটোত মানে একদম অৱস্থা বেয়া হৈ যায় আৰু। কি হ'ল? ৰেইনগাৰটো চাব গৈছে। মই নাচাওঁ, তুমি চাই লোৱা। ৰেইনগাৰ্ড মোৰ চাগে ছিট কভাৰ চাই হৈ গ'ল। আজি ছিট কভাৰ লগোৱা নহ'ব, যিহেতু সময় লাগিব। এতিয়া প্ৰায় 11টা বাজিবই হৈ গ'ল। এতিয়া ৰেইনগাৰ্ড লগাই আছোঁ আমি। ৰেইনগাৰ্ডটো ফটককৈ হৈ যাব লগাই। তো ছিট কভাৰটো পৰহি মানে লগাম বুলি ভাবিছোঁ, বৃহস্পতিবাৰ মানে, কাৰণ অহাকালি আকৌ মই কলিয়াবৰ যাম, মাৰ তাত অলপ কাম আছে, সেয়ে ৰাতিপুৱা তাত যাব লাগিব। তো বৃহস্পতিবাৰ মানে লগাই ল'ম আৰু। তো ফ্ৰেণ্ডছ, আহিলোঁ বজাৰৰ পৰা, আহি ফ্ৰেছ ট্ৰেছ হ'লোঁ, আৰু এতিয়া যাওঁ লাঞ্চ বনাওঁগৈ। 12:15 হৈছে এতিয়া। মই ৰাতিপুৱা যোৱাৰ সময়তে দালি বনাই থৈ গৈছিলোঁ আৰু চব্জি তব্জি কাটি গৈছিলোঁ। এতিয়া মাছ আছে, ভাবিছোঁ আজি মাছৰ কালিয়া বনাম, আৰু লগতে মাছৰ মাথা অলপ আছে, সেয়া চাল কোমোৰা দি ভাজিম। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত আজি ভাজা ভাত বনাইছিলোঁ, মানে যোৱাকালি ৰাতিৰে ঠাণ্ডা ভাত আছিলে, সেয়া আলু আৰু ডিম দি বনালোঁ মাহঁতৰ কাৰণে। তো যাওঁ এতিয়া লাঞ্চ বনাওঁগৈ, বলক। এয়া চব্জি আনিছোঁ, বিলাহী, টিহু, এইফালে ৰঙালাও, আকৌ ভোল আনিছোঁ, লেচেৰা আনিছোঁ। তো এয়া মাছ আৰু মাছৰ মাথা। ফালে তেল গৰম হৈ গ'ল কেৰাহীত, মাছখিনি আগে ভাজি লওঁ। তো এয়া কোমোৰা কাটি থৈছোঁ, এয়া দি মাছৰ মাথা বনাম, আৰু এইফালে মাছৰ কালি। তো এইফালে মাছ ভাজি আছোঁ, আৰু এইফালে এইটো কেৰাহী পাতি দিছোঁ, ইয়াতে মাছৰ মাথা চাল কোমোৰা দি আগে ভাজি লওঁ। আৰু ৰাতিপুৱা মই এইটো কেৰাহীতে ভাত ভাজিছিলোঁ, তো কেৰাহীটো জাষ্ট আউখালি লৈছোঁ, সেইকাৰণে ছাইডত দাগ হৈ আছে। আকৌ বেলেগ কিবা বুলি নাভাবিব যে লেতেৰা কেৰাহীতে ইজনীয়ে বনাই আছে বুলি। ৰাতিপুৱা ভাত ভাজা কেৰাহীটোকে আউখালি লৈছোঁ। মই ইয়াতে অলপ পিঁয়াজৰ পেষ্টটো দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। ইয়াতে এতিয়া মাছৰ মাথাকেইটাও দি দিলোঁ, আৰু 1-2 মিনিটমান ভাজিম, তাৰপিছত হৈ যাব। তো মাছৰ মাথা হৈ গ'ল চাল কোমোৰা দি। এতিয়া শেষত ধনিয়া পাত কেইডালমান দিলে বেছি ভাল আছিলে, কিন্তু ঘৰত ধনিয়া নাই, মান ধনিয়াও শেষ হৈ গ'ল। আৰু ময়ো বজাৰ যোৱা টাইমত নাচালোঁ ফ্ৰিজত আছেনে নাই, এতিয়া উপায় নাই, আজি ধনিয়া নিদিয়াকেই খাম আৰু। তো এতিয়া বনাব লৈছোঁ মই মাছৰ কালিয়া, আৰু এটা কাটা পিঁয়াজ, সেইফালে বিলাহী পেষ্ট কৰিছোঁ, ইয়াত দৈ, টেঙা দৈ নাছিলে ঘৰত, অলপমান মিঠা দৈ আছিলে, 3-4 চামুচমান হ'ব, সেইটো লৈছোঁ। এইফালে মগজ আৰু কাজু বাটা, মগজ নিদি আপোনালোকে আফুগুটিও দিব পাৰে, কিন্তু আফুগুটি এভেইলেবল নাছিলে কাৰণে অকণমান মগজ দিছোঁ, লগতে কাজু মিক্স কৰি পেষ্ট কৰা আছে। এইফালে আছে পিঁয়াজ, আদা নহৰু পেষ্ট, মই আদা 1 ইঞ্চমান দিছোঁ, আৰু নহৰু 3 ফুটামান দিছোঁ। নিদিলেও হয়, অপশ্যনেল হয় নহৰুটো, তথাপিও মই দিছোঁ কাৰণ ভাল লাগে মোৰ তেনেকৈ খাই। দিলোঁ পিঁয়াজৰ পেষ্টখিনি,
মই ইয়াতে ডাঙৰ চাই এটা পিঁয়াজ পেষ্ট কৰিছোঁ। এতিয়া দিম মই ইয়াত বিলাহীৰ পেষ্ট আৰু তেতিয়ালৈকে ভাজি যেতিয়ালৈকে তেলটো ছেপাৰেট নহয় ভালকৈ। আৰু মই অলপ তেল বেছিয়ে দিছোঁ, যিহেতু মাছৰ কালিয়াত অলপ তেল বেছি দিলে ভাল লাগে খাই। বাকী আপোনালোকৰ নিজৰ নিজৰ অপশ্যন, তেল ইচ্ছা কৰিলে কমায়ো দিব পাৰে, কোনো কথা নাই। এতিয়া মই ইয়াতে হালধি, নিমখ, অলপ জিৰা গুড়ি, ধনিয়া গুড়ি দি এইখিনি অলপ টাইম ভাজিম। এতিয়া মই ইয়াতে অকণমান চেনি দিম, যিহেতু মই মিঠা দৈ ব্যৱহাৰ কৰিছোঁ, টেঙা দৈ নাপালোঁ কাৰণে। সেইকাৰণে চেনিৰ পৰিমাণটো একদম অলপ দিম। যদি টেঙা দৈ হয় তেনেহ'লে চেনিটো অলপ বেছিকৈ দিব, তেতিয়া মানে এইটো মিঠা মিঠা হ'লে খাই ভাল লাগিব। এতিয়া তিহু কাটি আছোঁ, কেঁচা তিহু খাম। এনেকুৱা সময়ত মই খাওঁৱেই, এনেইতো 11:30মান বজাতে খাওঁ, কিন্তু আজি দেৰিয়ে হৈ গ'ল ওলাই যোৱাৰ কাৰণে। এতিয়া 1টাই বাজিব। ধুই আনিলোগৈ, আকৌ নাভাবিব যে নোধোৱা তিহু দি দিছোঁ বুলি ডাইৰেক্ট বাকলি কাটি পেলাই। এতিয়া মই ইয়াতে ফেটি ৰখা দৈখিনি দি দিলোঁ, লগতে কাজু আৰু মগজৰ পেষ্টখিনিও দি দিলোঁ। মই আকৌ কৈছোঁ, আপোনালোকে মগজৰ পেষ্ট দিবও পাৰে, নিদিবও পাৰে, এইটো অপশ্যনেল হয়। মই দিছোঁ যিহেতু আফুগুটি নাছিলে, কিন্তু মগজৰ পেষ্টতকৈ আফুগুটি আৰু কাজু পেষ্ট দিলে বেছি টেষ্টি হয়। ইয়াত মই মগজৰ লগত কাজু কেইটামানো দি দিছোঁ, কিন্তু আফুগুটি দিলে বেছি ভাল হয় খাবলৈ। এতিয়া আনা চব্জিখিনি ওলাই লওঁ ডলা এখনত। মই চব্জিখিনি ডলাতে ওলাই ৰাখিছোঁ, যিহেতু ফ্ৰিজত জেগাই নাই। আগৰো চব্জি আছে, পৰহি দেওবাৰ দিনাখন আনাইছিলোঁ, তো ফ্ৰিজত এক গাঁটা চব্জি আছে, এইখিনিতে অলপ ডলাতে থাকক। আৰু মই টমেটো অলপ বেছিকৈ আনিছোঁ, যিহেতু পোৰা বা পিটিকা খাই খুব ভাল লাগে, পুৰি পিটিকা কৰি বা বইল কৰি পিটিকা কৰি বা চাটনি কৰি, সেইকাৰণে টমেটো অলপ বেছিকৈ আনিছোঁ। এতিয়া ভাজি ৰখা মাছখিনি ইয়াত দি অলপ সময় লৰাই ইয়াতে অলপ পানী দিম। এতিয়া মই ইয়াত পানী দিলোঁ, পানীটো আপোনালোকে নিজৰ আন্দাজমতে দিব। যদি অলপ ঘূলঘূলৰ নিচিনা খাব বিচাৰে তেনেহ'লে বেছিকৈ দিব, আৰু মাখা মাখা খাব বিচাৰিলে কমাই দিব। মই কমাই দিছোঁ। এতিয়া এইখিনি অলপ উতলিলে, শুকান হ'লে তেতিয়া নমাই থ'ম। তো মই এতিয়া 4টামান কেঁচা জলকীয়া দি দিলোঁ। মই এতিয়া কোনো ধৰণৰ জলকীয়া গুড়ি চুৰি বা কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰা নাই, আৰু জলকীয়াকেইটা ফালিও দিয়া নাই, গোটাকেই দিছোঁ, যিহেতু ল'ৰায়ো খাব সেইটো কাৰণে। আৰু এনেও কালিয়া মিঠা মিঠাই ভাল লাগে, এইবিলাক জ্বলা হ'লে ভাল নালাগে। মোৰ মানে মই খাই পেলাই মিঠা মিঠা ভাল পাওঁ, জ্বলা ভাল নাপাওঁ। তো এয়া কালিয়া হৈ গ'ল। এতিয়া এইখিনি 5 মিনিটমান কেৰাহীতে থাকক, তাৰপিছত নমাম। বহুতৰ মুখেৰে কোৱা শুনো যে কিবা বস্তু বনাই হোৱাৰ পিছত বোলে কেৰাহীত অলপ সময় ৰাখি দিলে বোলে তাৰ টেষ্টটো বোলে আৰু বাঢ়ি যায়। মই তেনেকুৱাই কৰোঁ, আৰু প্ৰমাণো পাইছোঁ ভালেই লাগে খাই। সেইকাৰণে অলপ টাইম থাকক, 5 মিনিটমান, তেতিয়ালৈকে ল'ৰাক গাটো ধুৱাই লওঁ। তো ফাইনেলি ৰান্ধি হৈ গ'ল, ভাতো হৈ গ'ল। এতিয়া যাওঁ গাটো ধুওঁগৈ ভালকৈ। ৰাতিপুৱা 2বাৰ গা ধুলোঁ, উঠি পেলাই একবাৰ, আকৌ ওলাই যোৱাৰ আগত এবাৰ। এতিয়া আকৌ যাওঁ, একদম ঘামি অৱস্থা নাই, গা ধুওঁ আৰু ল'ৰাক ড্ৰেছ পিন্ধাওঁ। সি লেংটো হৈছে, লেংটো। আৰু মই ল'ৰাৰ মাথাত হিমালয়া বেবী হেয়াৰ অইলে দিওঁ। মই কেতিয়াবা গা ধোৱাৰ আগতো দিওঁ, কেতিয়াবা গা ধোৱাৰ পিছত দিওঁ। আজি গা ধোৱাৰ পিছত দিম, কান্দি আছে সি। মই তাক তেল কেতিয়াবা গা ধোৱাৰ আগতো দিওঁ, কেতিয়াবা পিছতো দিওঁ। যিহেতু এতিয়া গৰম দিন পৰিছে, সেইকাৰণে গাত তেনেকৈ নলগাওঁ, কাৰণ সিও বহুত ঘামে মোৰ নিচিনা। মাথাতে ডাইৰেক্ট দিওঁ, আৰু এই কান্দি আছে, এক চাট দিলোঁ দুষ্টামি কৰি থকাৰ কাৰণে। তো এয়া সি গা পা ধুই পূৰা টিপটপ, এক চাট খাই কান্দিলেও। হাই বল, হাই। পঢ়া শুনা কৰ, ABCD বলো। পঢ়া শুনা কৰাৰ কথা ক'লে ডাইৰেক্ট না। তে যাওঁ গাটো ধুই আহোঁ ফটাফট। হাই এভৰিৱান, এতিয়া সময় হৈছে সন্ধিয়াৰ 7টা, আৰু অথনি ভাত পানী খাই শুলোঁ আৰু ব্লগে নবনালোঁ। এতিয়া উঠিছোঁহে 10-15 মিনিট একদম চকু তকু মুখ চুখ ফুলি আছে। এতিয়া একাপ চাহ বনাব লৈছোঁ, লগতে ভাজিম চিৰা। চিৰা খাব মন গৈছে আজি, আৰু ইফালে মেগী বনাই আছোঁ ল'ৰাৰ কাৰণে। সেয়া অথনি মাছৰ কালিয়াটো খাবলৈ খুব টেষ্টি হৈছিলে। ভাবিছিলোঁ খোৱাৰ সময়ত ৰিভিউ দিম, কিন্তু খাওঁতে ইমানেই ব্যস্ত হৈ গ'ল আৰু ব্লগে নবনালোঁ। ফটাফট চাহটো বনাই লওঁ। মই এনেকৈ চিৰা ভাজা খাই ভাল পাওঁ। অলপ ৰিফাইন দিলোঁ, তেলটো গৰম হোৱাত চিৰাখিনি দি এতিয়া ভাজি অকণ ক্ৰিস্পি হ'লে তাতে
কেঁচা পিঁয়াজ আৰু জলকীয়া আৰু অকণমান আদা কুটি দি দিম বাছ গৰম গৰম গাখীৰ চাহৰ লগত খাই মজা লাগে আমি চাহ খোৱাৰ পিছত অলপ সময় টিভি চালোঁ ল'ৰাৰ লগতো খেলিলোঁ তাক অলপ পঢ়ালোঁ আৰু এতিয়া 8:15 মান হৈছে ভাত পাতি থৈ আহিছোঁ গেছত আৰু ইফালে লগতে প্ৰসাদ খাব লৈছোঁ এই সেইদিনা যে ভণ্টিজনী যে বিয়া আছিলে তাই আজি খুবাৰী আছিলে তো হাজবেণ্ডৰ ঘৰৰ পৰা প্ৰসাদ পঠাইছে তাই মাকে আহি দি থৈ গ'ল একচুৱেলি দুপৰীয়া মাতিছিলে মোক হাজবেণ্ডক আৰু মোৰ শাহু কিন্তু আমাৰ যোৱা নহ'ল যিটো মোৰ আজি দিনত দেখিলেই কাম আছিলে তো প্ৰসাদ পঠাই দিছে সেই এতিয়া খাব লৈছোঁ বহুত দিন হৈ গ'ল এনেকুৱা অসমীয়া প্ৰসাদ খোৱা নাই আমাৰ বেংগলী ঘৰতো দিয়ে আমাৰ ঘৰতো পূজা চূজা পাতিলে প্ৰসাদ দিয়ে বুট মগু দিয়ে কিন্তু মানে আমাৰ অসমীয়া মানুহে যেনেকৈ নাৰিকল চাৰিকল সানি আদা চাদা ৰুটি পেলাই দিয়ে তেনেকৈ নবনাই সিহঁতে এক্সট্ৰাকৈ দিয়ে আৰু তেনেকৈ মোৰ ভাল নালাগে খাই তো আজি মোটামুটি 6-7 মাহৰ পিছত এনেকুৱা অসমীয়া প্ৰসাদ খাব পাইছোঁ তো মনটো পূৰা ফূৰ্তি আৰু লগতে পিঠাগুড়ি লাড়ুও দিছে অথনি সন্ধিয়া গাখীৰ চাহৰ লগত চিৰা খাইছিলোঁ সেইকাৰণে অকণ প্ৰসাদ কমাই লৈছোঁ কাৰণ বেছিকৈ খালে যদি পিছত গেছ হয় আকৌ দিগদাৰ হ'ব সেইকাৰণে ৰাখি দিছোঁ ফ্ৰিজত বাকীখিনি কাইলৈ খাম এতিয়া এইকণ খাই লওঁ আৰু মোৰ নিচিনা কোনে কোনে এনেকৈ প্ৰসাদ খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মইতো বহুত ভাল পাওঁ মোৰ নিজৰ ঘৰৰ লগতে নামঘৰ আছে তো আগতে ভাদ মাহততো 30টা দিনেই ঘৰত প্ৰসাদ আহে একদম ঘৰৰ লগতে নামঘৰ 30টা দিনেই প্ৰসাদ আহে ভাদ মাহত আৰু জন্মাষ্টমীত যোনটো প্ৰসাদ আৰু লাড়ু হয় সেইটোতো মজাই বেলেগ নামঘৰত কি কৰে মানুহে নমো কৰে তোমাৰ প্ৰসাদটো খাই লওঁ আপোনালোকে চাই থাকা এতিয়া ডিনাৰ কৰিব আহিছোঁ 10:30 বাজিছে আৰু ডিনাৰ একেবাৰে চিম্পল দিনৰে দালি আছে টমেটো পুৰিছোঁ আৰু পাপৰ ফ্ৰাই কৰিম বাছ সেয়াই ডিনাৰ তো মই এইখিনি এতিয়া সানি আছোঁ ইয়াতে মই এতিয়া কেঁচা সৰিয়হৰ তেল নিমখ আৰু পিঁয়াজ দি সানি আছোঁ ল'ৰাৰ কাৰণে উঠাই তাৰপিছত জলকীয়া দিম ল'ৰাই খুব ভাল পায় টমেটো পুৰা খাই আৰু ধনিয়া নাই নহ'লে ধনিয়া দিলে আৰু ভাল লাগে খাই পেলাই আজি ধনিয়া নাই ঘৰত ফ্ৰেণ্ডছ মাত্ৰ ডিনাৰ চিনাৰ কৰি ফ্ৰী হ'লোঁ এতিয়া সময় হৈছে 11:30 এতিয়া ল'ৰাকো খুৱাওঁ যিহেতু কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব মই কলিয়াবৰ যাম মামাহঁতৰ ঘৰত মা তাতেই থাকে অলপ কাম আছে চ' সোনকালে গৈ সোনকালে ঘূৰি আহিব লাগিব সেয়ে এতিয়া সোনকালে শুই যাওঁ অৱশ্যে আজি আবেলি সময়ত বহুত শুলোঁ ৰাতি টোপনি যাবনে নাই ঠিক নাই যদি নাযায় আৰু একেবাৰে কাইলৈ ঘূৰি ফুৰি আহি তাৰপিছত শুম আৰু আজি ব্লগটোত বিশেষ তেনেকৈ একো দেখাব লগা নাছিলে সৰু সুৰা কিবা কিবি অলপ চলপ আছিলে সেয়াই দেখালোঁ যদি ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ গুড নাইট